হাই এভৰিৱান, মই কৰিবি মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত হৈছে এল'ভেৰাৰ চাবোন মই কেনেকৈ ঘৰতে বনাব পাৰি সেইটোকে আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে চাওঁ আহক মোৰ আজিৰ ভিডিঅ'টো। মই এল'ভেৰা লৈছোঁ কেইটামান। মই আজি এল'ভেৰা চাবোন বনাম। এল'ভেৰা চাবোন বনাবৰ কাৰণে ইয়াতে মই এল'ভেৰাখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এনেকৈ বাকলিখিনি গুচাই লৈছোঁ আৰু এনেকৈ টুকুৰা কৰি ভিতৰৰ বগা অংশখিনি মই এনেকৈ ওলাই লৈছোঁ বাতি এটাত। এল'ভেৰাখিনি এনেকৈ মই কাটি লৈছোঁ, দুই চাইডে অলপ কাটি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ এতিয়া ওলাই লৈছোঁ জেলখিনি। এনেকৈ বাকলি গুচাই মই এল'ভেৰাখিনি গুচাই লৈছোঁ বাতিত। 4-5টামান হ'ব এল'ভেৰা মই এনেকৈ টুকুৰা কৰি লৈছোঁ। আৰু মই আজি এল'ভেৰাৰ চাবোন বনাম যিহেতু ঘৰতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কেনেকৈ বনাম। এনেকৈ বাকলি গুচাই এনেকৈ মাজতে ভাগ কৰি দিলে কাটি ওলাবলৈ সহজ হয়, সুবিধা হয়, সেইটো কাৰণে মই এনেকৈ কাটি ল'লোঁ। আৰু মই ইয়াতে বেজখিনি মই এনেকৈ কাটি ল'ম, সৰু সৰু পিচ কৰি এনেকৈ কাটি ল'ম। দীঘলে এবাৰ এনেকৈ কাটি লৈছোঁ আৰু সৰু সৰুকৈ টুকুৰা কৰিম। আৰু এয়া এল'ভেৰা জেলখিনি মই বাতিত উলিয়াই থৈছোঁ আৰু বেজখিনি মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম। সৰু সৰু পিচ কৰি কাটি ল'ম। এনেকৈ সৰুকৈ কাটিলে সুবিধা হয় সোনকালে গলিবলৈ। মোৰ বেজখিনি কাটি লোৱা হৈ গৈছে। বাতিত মই ভৰাই লৈছোঁ। এয়া হৈ গৈছে মোৰ বেজ আৰু এল'ভেৰাখিনি কাটি লোৱা। এতিয়া মই এনেকৈ চচ এটাত পানী গৰম কৰি থৈছিলোঁ উতলাই, আৰু ইয়াতে মই ওপৰত দিছোঁ এটা চচ। এনেকৈ বেজখিনি এনেকৈ গলিব দিছোঁ আৰু চামুচেৰে অলপ লৰাই দিছোঁ। এয়া ধুনীয়াকৈ হৈ গৈছে, বেজখিনি ধুনীয়াকৈ গলি গৈছে। এয়া ভালকৈ মিহলাই লৈছোঁ। এয়া বেজখিনি হৈ গৈছে। মই ইয়াতে ভিটামিন ইৰ কেপচুল এটা দি দিছোঁ আৰু মই ইয়াতে এড কৰিছোঁ গ্লিচাৰিন আৰু গোলাপ জল, কাৰণ এতিয়া ঠাণ্ডা দিন আহিছে যিহেতু স্কিনটো মইশ্চাৰাইজিঙৰ কাম কৰিব। সেয়ে মই এই ভিটামিন ইৰ কেপচুল এটা দিছোঁ আৰু লগতে গ্লিচাৰিনো মই দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিহলাই ল'ম। আৰু ইয়াতে এল'ভেৰাৰ জেলখিনিও দি দিছোঁ আৰু এনেকৈ লৰাই লৰাই অলপ উতলাই ল'ব লাগিব আৰু ধুনীয়াকৈ সেইটো উতলিব দিব লাগিব। এনেকৈ বেজখিনিৰ লগত মিহলাই লওঁ আৰু ইয়াতে আকৌ এবাৰ মই ভিটামিন ইৰ কেপচুল দুটা দি দিছোঁ, কাৰণ মই দুটা উলিয়াই থৈছিলোঁ। প্ৰথমতে মই এটা দিলোঁ আৰু লাষ্টত আকৌ এটা দি দিলোঁগৈ। আৰু এয়া হৈ গৈছে, ধুনীয়াকৈ মিশ্ৰণখিনি হৈ গৈছে। আৰু ইয়াতে মই কফি কাপত বনাইছোঁ। মোৰ কেছ এনেকৈ কিবা বনোৱা নাছিলে, সেয়ে মই ডিছপ'জেল চাহ খোৱা ডিছপ'জেল গ্লাছ প্লাষ্টিকৰ যে সেইটোত লৈছোঁ আৰু টি কাপ যে পেপাৰৰ সেইটোত লৈছোঁ এনেকৈ। আৰু মই এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ফ্ৰিজত থৈ দিছিলোঁ আৰু এয়া মই ওলাই ল'লোঁ আৰু মোৰ 3টাহে হৈ গ'ল, বেছি নাছিলে বস্তুটো। আৰু এয়া ধুনীয়াকৈ হৈ গৈছে। এটা ওলাই ল'লোঁ আৰু এইটো এনেকৈ ওলাই ল'ম। এয়া মোৰ এল'ভেৰা চাবোন ৰেডি হৈ গৈছে। আৰু মই ইয়াতে একো কালাৰ দিয়া নাই, একো কেমিকেল ইউজ কৰা নাই। আৰু এনেকৈ আপোনালোকে বনাবচোন ঘৰতে। মই এনেকৈ বনাই লওঁ, কাৰণ এল'ভেৰাৰ
গছটো থাকিলেও আমি সদায় সদায় কাটি ইউজ কৰাটো সম্ভৱ নহয়, সেয়ে মই এনেকৈ বনাই ল'লোঁ। এল'ভেৰা চাবোন ধুনীয়াকৈ হৈ গৈছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই।